হেল্ল' এভৰিৱান, এইটো আছিল আমাৰ কলকাতাৰ 5th ডে। এতিয়া আমি গৈ আছোঁ ছায়েন্স চিটিলৈ। ব'লক চাওঁ কি কি আছে। চ' এতিয়া আমি আছোঁ ৰ'পৱেত, ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। মায়ে ভয়ত নুঠিলে, তলত আছে ক'ৰবাত। Minutes later. Longer than a few minutes later. চ' ৰ'পৱেৰ পৰা নামি এতিয়া চাহ কফি খাই আমি এতিয়া গৈ আছোঁ মিউজিয়ামলৈ। ব'লক মিউজিয়ামৰ ভিতৰত কি কি আছে চাওঁ গৈ। Longer than a few minutes later. এনেকৈ ভিতৰলৈ গৈ আমি বহুত ভেৰাইটিজ বস্তু দেখিবলৈ পালোঁ, যেনেকৈ ছায়েন্সৰ বহুত বস্তু আছিলে। তাৰপিছত এটা একুৰিয়াম আছিলে, বহুত ডাঙৰ একুৰিয়াম মানে। An hour later. An hour later. Many hours later. ছায়েন্স চিটিৰ পৰা ওলাই আমি আহিলোঁ ভিক্টৰিয়ালৈ, আৰু ভিক্টৰিয়াত সিদিনাখন বহুত ভিৰ আছিলে। একচুৱেলি ছানডে আছিলে, সেইকাৰণে বহুত দীঘল লাইন আছিলে। তথাপিও মানুহ ভিৰ আছিলে যদিও ভাল লাগিলে আৰু। সেইটো আমাৰ লাইন। Longer than a few minutes later. An hour later. Minutes later. এনেকৈ ভিক্টৰিয়াৰ পৰা ওলাই মোৰ এজনী কাজিন আছিলে, তাই মোক ছাৰপ্ৰাইজ কৰি দিলে। একচুৱেলি মই গম পোৱা নাছিলোঁ তাই আহিব। তাই তাৰপিছত আহি পিনে মোক বহুত ডাঙৰ ছাৰপ্ৰাইজ দি দিলে। আমি একচুৱেলি সৰুৰ পৰা ডাঙৰ হৈছোঁ একেলগে। তাই পঢ়াৰ কাৰণে তাত থাকে, সেইকাৰণে লগ পোৱা তেনেকৈ নহয়। আৰু বহুত ভাল লাগিলে তেনেকৈ। আমি অলপ টাইম ফুৰিলোঁ, খালোঁ। Later that same evening. এণ্ড অফ দ্য ডে আমি ভিক্টৰিয়াৰ পৰা ওলাই আহি গ'লোঁ শ্বপিং মললৈ। শ্বপিং মলত আমি অলপ ফুৰিলোঁ। Longer than a few minutes later. ফুৰাৰ পিছত গ'লোগৈ কেফেত অলপ সৰু এটা মিল ল'লোঁ। মিল লোৱাৰ পিছত গ'লোগৈ তাৰপিছত ঘৰ।
1 hour later. আৰু এনেকৈ আমাৰ ভিডিঅ'টো ভাল লাগিলে মৰম ভাল পোৱা দি থাকিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' আজিলৈ বাই বাই, থেংক ইউ।